দিখৌ নদীৰ ভয়ংকৰ ৰূপ, হাতীকোক মাথাউৰি গৰাখহনীয়াৰ কবলত। নমস্কাৰ, আপুনি চাই আছে টিভি নিউজ আছাম। শিৱসাগৰৰ দিখৌ নদীৰ পাৰত এবাৰ দেখা গৈছে এক চিন্তাজনক পৰিস্থিতি। নদীৰ পানী বৃদ্ধি পোৱাৰ লগে লগে বহু ঠাইত সৃষ্টি হৈছে ভয়ংকৰ পৰিৱেশ। বিশেষকৈ দিখৌ নদীৰ কাষৰ অঞ্চলসমূহত নদীৰ সোঁত আৰু খহনীয়াই স্থানীয় লোকসকলৰ মাজত সৃষ্টি কৰিছে আতংক। আমাৰ হাতত আহি পৰা এই ভিডিঅ'টোত দেখা গৈছে দিখৌ নদীৰ কাষৰ বাস্তৱ ছবি। নদীৰ পানী মাটিৰ একেবাৰে কাষলৈকে উঠি আহিছে। নদীৰ সোঁতত পাৰৰ গছ-গছনি, জাবৰ-জোথৰ আৰু অন্যান্য সামগ্ৰী উটি যোৱা দেখা গৈছে। আনহাতে ভিডিঅ'টোত নাও লৈ নদীৰ মাজেৰে লোকসকল অহা-যোৱা কৰা দেখা গৈছে। পানীৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত স্থানীয় লোকসকলৰ দৈনন্দিন যাতায়াতো প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। দিখৌ নদী শিৱসাগৰৰ অন্যতম গুৰুত্বপূৰ্ণ নদী। কিন্তু বাৰিষাৰ সময়ত এই নদীখনেই কেতিয়াবা স্থানীয় লোকৰ বাবে ভয়ৰ কাৰণ হৈ পৰে। নদীৰ পানী বৃদ্ধি আৰু প্ৰবল সোঁতৰ ফলত পাৰ খহি যোৱাৰ লগতে নদীৰ কাষৰ মাটি ক্ৰমাৎ দুৰ্বল হৈ পৰিছে। আপুনি এই দৃশ্যসমূহত স্পষ্টকৈ দেখিবলৈ পাইছে, নদীৰ পানী পাৰৰ একেবাৰে ওচৰলৈ আহিছে। কিছুমান ঠাইত গছ-গছনিৰ শিপা ওলাই পৰিছে আৰু নদীৰ সোঁতে পাৰৰ মাটি খহাই লৈ গৈছে। স্থানীয় লোকসকলৰ বাবে আটাইতকৈ ডাঙৰ চিন্তা হৈছে খহনীয়া। যদি এনেদৰে নদীৰ পাৰ খহি থাকে, তেন্তে আগন্তুক দিনত বসতিস্থল, কৃষিভূমি, পথ আৰু অন্যান্য সম্পত্তিৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। এই ভিডিঅ'টোত স্থানীয় লোকসকলক নদীৰ পৰিস্থিতি লক্ষ্য কৰা দেখা গৈছে। নদীৰ পানীৰ সোঁত কিমান শক্তিশালী সেয়া ভিডিঅ'টোৰ দৃশ্যসমূহৰ পৰাই অনুমান কৰিব পাৰি। হাতীকোক আৰু ইয়াৰ আশে-পাশে থকা নদীপৰীয়া আৰু অঞ্চলসমূহৰ বাসিন্দাসকলৰ মাজতো স্বাভাৱিকতে উদ্বেগ বৃদ্ধি পাইছে। বিশেষকৈ যিসকল পৰিয়াল নদীৰ পাৰৰ একেবাৰে ওচৰত বাস কৰে, তেওঁলোকৰ বাবে এই সমস্যা যথেষ্ট চিন্তাৰ। ইফালে প্ৰবল সোঁত থকা নদীত নাও চলাচল কৰাটো বিপদজনক হ'ব পাৰে। সেয়েহে স্থানীয় লোকসকলক প্ৰয়োজন নোহোৱাকৈ নদীত নানামিবলৈ আৰু নাও চলাচলৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে দিখৌ নদীৰ খহনীয়া ৰোধৰ বাবে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে। নদী পাৰ সংৰক্ষণৰ বাবে বিজ্ঞানসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰা, দুৰ্বল অংশসমূহ চিনাক্ত কৰা আৰু প্ৰয়োজনীয় স্থানত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী। এই ভিডিঅ'টোৱে পুনৰ এবাৰ দেখুৱাই দিলে যে বাৰিষাৰ সময়ত নদীপৰীয়া অঞ্চলৰ মানুহৰ জীৱন কিমান অনিশ্চিত হৈ পৰে। পানী কমি যোৱাৰ পিছতো যদি খহনীয়া অব্যাহত থাকে, তেন্তে পৰিস্থিতি আৰু অধিক জটিল হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে স্থানীয় প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগে বিষয়টো গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো স্থানীয় ৰাইজে আশা কৰিছে। দিখৌ নদীৰ এই পৰিস্থিতিৰ বিষয়ে আপোনাৰ কি মতামত? আপোনাৰ অঞ্চলতো যদি বানপানী, খহনীয়া বা নদীৰ এনে ভয়ংকৰ পৰিস্থিতি দেখা গৈছে, তেন্তে আমাক জনাব পাৰে। এনেধৰণৰ স্থানীয় আৰু গুৰুত্বপূৰ্ণ অসম খবৰ পাবলৈ টিভি নিউজ আছামৰ সৈতে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।